Hello friends, welcome to my channel Resus Vlog. Resus Vlog or অন্য এটি ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গতিকে আজি চিনেৰীটো বেলেগ বেলেগ দেখা পাইছেনে বাৰু? আজি মই এটা ট'ৰত আছোঁ, জাৰ্ণি বুলি ক'ব পাৰি। গতিকে এঠাইলৈ গৈ আছোঁ এটা বিশেষ কাৰণত। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক, লাষ্টলৈ গম পাব মই ক'ত গৈ আছোঁ। আহক বলক মোৰ লগত। আমাৰ জাৰ্ণিটো আচলতে বঙাইগাঁৱলৈ মানে আপোনাৰ মোৰ ভাগিনটোৰ চাকৰি হৈছে, গতিকে সেই সূত্ৰে আমি তাত যাব লগা হৈছে। গতিকে বলক মোৰ লগত উপভোগ কৰক। এতিয়া পেট পূজা পাইকাৰকুচি নামৰ ঠাইডোখৰত আপোনাৰ প্ৰণীতা নামৰ এখন ৰেষ্টুৰেণ্ট আছে। গতিকে তাত পেট পূজাটো কৰি ল'লোঁ। টেষ্টি অলপ চাহ পানী খালোঁ। চাহ পানী খাই মেলি আমাৰ জাৰ্ণিটো আধা পালোঁ। আধাখিনি যাবলৈ বাকী আছে। গতিকে বলক, বহুত পৰিছে, উপায় নাই, বলক জলদি দাদা। ৰাতিপুৱা 7:30 বজাৰ পৰা জাৰ্ণি চলি আছে। আমি জাষ্ট পালোহি। ইয়াতকৈ অলপ আগত যাব লাগিব। বলক, খুব ধুনীয়া নদী চাওক, বতৰটোও ধুনীয়া। মোৰ ল'ৰা ইয়াৰ ওপৰত উঠি আছে। নামি যোৱা। গতিকে আহক বলক মোৰ লগত। আমাৰ জাৰ্ণিটোৰ পাৰ্টনাৰ দেখিছে কেনেকৈ আটকি আছে। আমি 12টা বজাত পালোহি। তাৰ পাই পেলাই খুব ভাগৰ লাগিলে, কাৰণ ৰাতিপুৱাই 7:30 বজাতে আহা না। ইমান দূৰ জাৰ্ণি যেতিয়া ভাগৰ লাগিলে টোপনি মাৰিলোঁ। টোপনি মাৰি মেলি এতিয়া উঠি অলপ বোলো চাহ তাহ খালোঁ। খাই মেলি পেলাই বোলো আপোনালোকৰ লগত অকণমান কথাটো পাতোঁ। গতিকে বতৰটো খুব ধুনীয়া, বৰষুণ দি আছে। এয়া চাওক।
গতিকে খুবেই ভাল লাগিছে বাৰু জাৰ্নিটো কৰি। ইয়াত দুদিনমান থাকিম। ইয়াৰ পিছৰ ভিডিঅ'বিলাকত গম পাই যাব ক'ত কি কৰিম মই। মোৰ ভিডিঅ'বোৰ চাই থাকিব। গতিকে আজিলৈ মোৰ লগত ইমান দেৰি ভিডিঅ'টো চোৱাৰ কাৰণে খুবেই ধন্যবাদ। এনেদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব কিন্তু দেই। গতিকে আজিলৈ ইমানখিনিতে। বাই বাই।